জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিয়া নহ'ব। জুবিন দাৰ ন্যায় লাগিব। ইলেকশ্যনৰ আগত যদিহে জুবিন দাক ন্যায় দিব নোৱাৰে, বিজেপিক বেয়াকৈ হৰুৱাম। এই গালি আচলতে মোৰ নহয়। ফেচবুকেই হওক বা ইউটিউবেই হওক, ইনষ্টাগ্ৰামেই হওক, ছ'চিয়েল মিডিয়াত আচলতে বিজেপিক বহুতে গালি পাৰিছিলে বা সমালোচনা কৰিছিলে যে জুবিন দাক ন্যায় দিব লাগিব ইলেকশ্যনৰ আগত। ন্যায় কি পালোঁ? আৰু মামাই কি কৈছিলে যে জুবিন দাক যদিহে আমি ন্যায় দিব নোৱাৰোঁ, আপোনালোকে আমাক কিয় ভোট দিব? কিয় দিব? আমি কিয় দিলোঁ আজি আমি জুবিন দাৰ ন্যায় পালোঁ নেকি? আপোনালোকে কমেণ্ট কৰে। আজি মই জুবিন দাৰ প্ৰসংগ মই কিয় আজি উলিয়াইছোঁ বা কিয় কৈছোঁ? কিছুমানে হয়তো ক'ব পাৰে যে ৰাজনীতি নকৰিব। আপোনালোকে কেইদিনমানৰ আগত নিউজকেইটা দেখিছে নাই? জামিন আবেদন লাভ কৰিব। আৰু আপোনালোকে লিখি ৰাখক, মই বেছি দীঘলীয়া কৰি নাথাকোঁ, আপোনালোকে লিখি ৰাখক, এতিয়া চৰকাৰ গঠন কৰিব, ইয়াৰ পিছতে আৰু আপোনালোকে 6 মাহ বা 3 মাহ 6 মাহৰ ভিতৰত জামিন আবেদন লাভ কৰিব। আৰু এই যিসকল ব্যক্তি জুবিন দাক হত্যা কৰিছিলে, অসমৰ ৰাইজে কিন্তু সেই বিপক্ষে ভোট দিছে দেই, তাৰ আগতে কম বিপক্ষে ভোট দিছে। চামকানু মহন্তক সহায় কৰিছে কিন্তু পৰোক্ষভাৱে। কমেণ্টত লিখিছে জুবিন দাৰ হৈ, কিন্তু পৰোক্ষভাৱে চামকানু মহন্তক সহায় কৰি আছে। চাব, আৰু 6 মাহ 3 মাহৰ পিছত চামকানু মহন্তই উৰা মাৰিব। ক'ত মাৰিব আপোনালোকে নিশ্চয়কৈ জানে। টকা থকা মানুহ। মই এইবোৰ ক'ব নাযাওঁ বা বেছি বহলাই ক'ব নাযাওঁ। মই বেয়া পোৱা নাই কিন্তু দেই, বিজেপি যে 100খন আসন পাইছে বা যিমান পায় নাজানো, কিমান পায় নাজানো এতিয়ালৈকে, যে 90 বা 96ৰ প্লাছ হ'ব বা 100ৰ প্লাছ হ'ব পাৰে, কোনো কথা নাই। কিন্তু ফেচবুক, ইউটিউবত যিটো কমেণ্ট আৰু বাস্তৱিকতাত যিটো আমি পাইছোঁ, এটা সম্পূৰ্ণ বেলেগ। গতিকে মই আজি ক'ব বিচাৰিছোঁ কি, যদি আপোনালোকে সঁচাই জাতিক ভাল পায়, যিখন চৰকাৰে আজি বিজেপি চৰকাৰে যে জাতিৰ কথা কয়, আচলতে আপোনালোকে টাউনত গৈ চাব, টাউনত কোনসকল মানুহ, আপোনাৰ মই এটা উদাহৰণ দিছোঁ, মই ঢকুৱাখানাত মূল কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি ঢকুৱাখানা চাৰিআলি। ঢকুৱাখানাতে গোটেই অফিচ পদূলি আছে, চাৰিআলি ওচৰে পাজৰে। তাতে কোনসকল মানুহ তাতে দখল কৰি আছে, মই নকওঁ এইবিলাক, আপোনালোকে নিজেই চাব। এই ক'ৰবাৰ বাংলাদেশী আহি পিনি আজি দোকান দি আছে, কিন্তু তাৰ ওপৰত মই একদিন ভালকৈ ভিডিঅ' বনাম। কোনো কথা নাই। আপোনালোকে যিসকল নেকি জাতিৰ কথা কয় বা যিসকলে নেকি হিন্দু মুছলমানৰ ৰাজনীতি কৰে, বাস্তৱ ছবি কি হৈ আছে সেয়া আপোনালোকে চাই। আৰু মই দুখ পাইছোঁ আজি, কিয়নো আপোনালোকে সচেতন মহলে আজি কওক যে আমাৰ অসমত বা ভাৰততেই হওক, শক্তিশালী বিৰোধী লাগে নালাগে? প্ৰয়োজন আছে নাই আজি অসমত? নিশ্চয়কৈ আছে। ফেচবুকত লিখি থাকিলেই নহ'ব, ইউটিউবত লিখি থাকিলেই নহ'ব। শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে। কিয় কৈ আছোঁ এইবিলাক কথা? যদিহে 40-50খনৰ ওপৰতো বিৰোধী পোৱা হ'লে বহুত শক্তিশালী হ'লে হয়, আৰু উন্নয়ন কিন্তু বেলেগ দিশত আগবাঢ়িলেহেঁতেন। এইবোৰ কিন্তু আমি চিন্তা কৰি নাচাওঁ। আমাক কি লাগে? 1250 টকা লাগে, আমাক ঘৰ লাগে, আমাক হিন্দু মুছলমানৰ ৰাজনীতি কৰা লাগে, আমাক কি লাগে? আমাক লাগে ধৰ্মৰ নামৰ ৰাজনীতি কৰা, আৰু এই চুমা খোৱাৰ ৰাজনীতি লাগে। এয়াই। কিন্তু বাস্তৱত কি চলি আছে এয়া আমাৰ কোনো প্ৰয়োজন নাই। আৰু যিসকলক আমি ৰেচপেক্ট কৰোঁ, তেখেতসকল আজি গোটেই বিজেপিৰ বা যিসকলক আমি সমাজৰ একোজন সচেতন ব্যক্তি হিচাপে ধৰোঁ, তেখেতসকল বিজেপিৰ সকলো এজেণ্ট, জনতাৰ চতুৰ্থ স্তম্ভৰ পৰা ইত্যাদি কৰি পিনি, দল সংগঠনৰ পৰা ইত্যাদি কৰি পিনি, সকলো কিবা এটা টকা দিলেই হৈ গ'ল। মই সদায় সঁচাবোৰ কৈ আছোঁ, কিন্তু মোক কিছুমানে হয়তো বেয়া পাবও পাৰে। মই বেয়া পোৱা নাই বিজেপি 100খন বা 90 ওপৰত, 90 প্লাছ বা 100 প্লাছ হ'লেও বেয়া পোৱা নাই। কিন্তু কিছু কথা ভাবি চাই পিনি মই ভিডিঅ'টো আচলতে বনাবলগীয়া হৈছে বা বনাইছোঁ।
গতিকে এইবাৰ যি হ'ল আপোনালোকে ভাবি চাব বিৰোধী শক্তিশালী বিৰোধী লাগে নালাগে আৰু আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।